ৰেস্কিউ কৰা যাব আৰু এনেকুৱা এটা জেগাত লৈ যাম ই যেন কাকো দিগদাৰ কৰিব নোৱাৰে। হেল্ল' অসমবাসী ৰাইজ, কি খবৰ? কি ভাল বুলি ক'ম আৰু, ইমান গৰম নহওক মানে কি ক'ম, মই ভাবিছোঁ ছেটিংছত গৈ পেলাই ওপৰত গৈ পেলাই ব্ৰাইটনেছটো কমাই দিওঁ বুলি ভাবিছোঁ। কেনে হয়? আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ লগত লগ পাইছোঁ আৰু ভিডিঅ'টো চাই থাকক। গৰমীয়া দেখিছে নহয়, এনেকুৱা গৰম পৰিছে মানে আৰু কি ক'ম। যি নহওক, নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ লগত সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো চাই থাকক। মানে নিগনি বহুত তাণ্ডৱ কৰিছে, সেইকাৰণে ইয়াক নিগনি ধৰিবৰ কাৰণে নতুন এটা পদ্ধতি কৰিব লগা হৈছে। আৰু এতিয়া ইয়াত বিস্কুট লগাম আৰু ঘৰত মানে নিগনি ইমান হৈছে নহয়, ডাঙৰ ডাঙৰ নিগনি, মাৰিব মন নাই, কিন্তু এতিয়া নতুন এটা পদ্ধতি কৰা যাব। আপোনালোকে চাই থাকক কি কৰিম এতিয়া। এইপিনে এখন খুলিলোঁ মানে এইপিনে ছিষ্টেম আছে খোলা, এইখন খুলিলোঁ, খুলিব নোৱাৰিয়ে দেখোন। এখন খুলি লৈ ইয়াত বিস্কুটটো লগাই দিলোঁ। চাই থাকক, বিস্কুটটো লগাই দিলোঁ, দি লৈ এইখন এপিনে মাৰি দিলোঁ, দি লৈ এতিয়া ছিষ্টেমটো হৈ গ'ল। এতিয়া এইপিনে নিগনিটো এনেকৈ সোমাই আহিব, দিয়াৰ লগে এইখন এনেকৈ কৈ এডাল লাগি দিয়াৰ লগে এইখন জাপাতকৈ এইডাল গৈ এনেকৈ মাৰি দিব, এইটো জাপ খাই যাব। আৰু কেনেকৈ নিগনি ধৰিম আজি চাই থাকক। ব'লক এতিয়া নিগনি ধৰা জেগাখিনি আমি যাওঁ। নিগনিটো ওলাই আহে আৰু এই গাঁতৰ পৰাই নিগনি ওলাই আহে, সেইকাৰণে আজি ইয়াক এখন ফাৰ্ম অনা হৈছে, ফাৰ্মখনত নিগনিটো ধৰা যাব। আৰু চাওঁচোন ৰাতিপুৱা নিগনিটো বিচাৰি পাওঁ নে নাপাওঁ। লাহেকৈ ফাৰ্মখন নি গাঁতটোৰ ওচৰত থৈ দিয়া হ'ব। আৰু যেতিয়া এই গাঁতটোৰ পৰা ওলাই আহি ভাবিব, বাহ আজি মোৰ কাৰণে বিস্কুট অপেন থৈছে, আৰু লাহে লাহে আহি বহি যাব আৰু ফচি গ'ল নিগনি। ব'লক আমি এতিয়া ৰাতিপুৱালৈ অপেক্ষা কৰোঁ। পুৱাই গ'ল আৰু কালি ৰাতি যে ফাৰ্মখনত নিগনি ধৰিম বুলি ভাবি থৈছিলোঁ, আৰু এতিয়া নিগনি সোমাইছে নাই আমি ওচৰলৈ গৈ আছোঁ। ফাৰ্মখনৰ কিবা এটাতো লাগি আছে। নিগনি লাগি গ'ল, এইটো চাওক দেখা পাইছেনে? চাওক ৰ'ব, নিগনি লাগি আছে। এইটো ক'ত যাবি? গাঁত খাওঁ গাঁত খানি চব শেষ কৰি পেলাইছ। আজি তোক এনেকুৱা গৰু পিটন দিম, চাই থাকিবি। ব'লক আৰু পাছৰ ভিডিঅ'খন চাই থাকক মই কি কৰোঁ ইয়াৰ লগত। এতিয়া বাইকৰ হেণ্ডেলত এনেকৈ লগাই ল'লোঁ আৰু এয়া কেতিয়া ঘৰৰ পৰা বহুতখিনি দূৰত গৈ থৈ আহিছোঁ। আহি গ'লোঁ আৰু নিগনি এতিয়া ইয়াতে দিওঁ, য'ত মানুহ নাইকিয়া পথাৰৰ জেগাত, সেইকাৰণে নিগনি ইয়ালৈ লৈ আহিলোঁ। আৰু নিগনিটো চাওক, মাৰোঁ বুলি ক'লে ঘৰটো মাৰি দিব পাৰোঁ, এইকাৰণে মাৰিব বিচৰা নাই। এটা জীৱ মাৰিব মন নাই, আৰু সকলোৱে এনেকুৱা এটা টেকনিক ইউজ কৰক যেন জীৱটোও নমৰে আৰু সি যেন বেলেগ এটুকু জেগাত আপোনালোকক ক্ষতি নকৰাকৈ গুচি যায়। সেইকাৰণে নিগনিটো এনেকুৱা এটা জেগাত এৰিবলৈ আহিছোঁ। আৰু আপোনালোক সকলোৱে এই টেকনিকটো ইউজ কৰক। সকলো ঘৰত নিগনি থাকে বা যিটো বস্তুৱে আপোনালোকক ক্ষতি কৰি আছে, সেই বস্তুটোৱে আপোনালোকৰ পৰা যেন আঁতৰি যাব পাৰে, জীৱটো যেন মাৰিব লগা পৰিস্থিতি নহয়। সকলোৱে এনেকুৱা এটা ভাল টেকনিক ইউজ কৰক। আৰু আজি এই টেকনিকটো আমি ইউজ কৰিলোঁ আৰু আপোনালোককো দেখুৱাব গৈছোঁ এই টেকনিকটো। আৰু এতিয়া নিগনিটো আমি এৰি দিব বিচাৰোঁ। চাই থাকক, নিগনিটো কামুৰিবও পাৰে দেই। এই উঠনি বা চটফটাই আছে, তাক এবাৰ এৰি দিলে গুচি যাব।
কেমেৰাটো এইপিনে নিয়া যেন সি ওলাই যাবলৈ পায় সন্মুখলৈ নিয়া এইটো নিগনি গুচি গ'ল ওলাই গ'ল এতিয়া পথাৰ নিজৰ জেগাত গুচি যাব কাকো ক্ষতি নকৰাকৈ